সো নমস্কাৰ বন্ধুসকল, কি খবৰ? মই বিতুপনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগলৈ। আজি মই আপোনালোকৰ বাবে কোনো ধৰণৰ টেক ৰিলেটেড ভিডিঅ' লৈ অহা নাই, কোনো ধৰণৰ ব্লগিং ভিডিঅ' লৈ অহা নাই। আজি জাষ্ট আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈছোঁ। এই ভিডিঅ'টোৰ যোগেদি ক'ম যে আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে বা তাত আপোনালোকে ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ইউটিউব চেনেলত ভিডিঅ' দিবৰ বাবে কিছুমান বস্তুৰ প্ৰয়োজন হ'ব। সেই কিনো বস্তু, সেই বস্তুকেইটানো কি আজি মই এই ভিডিঅ'টোত সম্পূৰ্ণ ক'ম, আপোনালোকক দেখুৱাম যে কি বস্তুৰ প্ৰয়োজন হ'ব ইউটিউব চেনেল এটাত ভিডিঅ' আপলোড কৰিবৰ বাবে। তো আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'বোৰ চাই বেছিকৈ ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক। তো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ভিডিঅ' দিবৰ বাবে হ'লে আপোনালোকৰ এটা লাগিব ভাল মোবাইল। চ' বহুত ভাল মোবাইলো নালাগে, আপোনালোকে জাষ্ট আপোনালোকৰ যদি টেক ৰিলেটেড ভিডিঅ' বা ব্লগিং ভিডিঅ' আপলোড কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ জাষ্ট কেমেৰাটো অলপ ভাল কোৱালিটিৰ হ'লে হ'ল। বহুত দামী ফোন কিনিব নালাগে, আপোনালোকে জাষ্ট কেমেৰাৰ কোৱালিটিটো অলপমান ভাল আহিলে হ'ল, যাতে মানুহে চাই ভাল পায় কোৱালিটিটো। তো তেনেকুৱা ধৰণৰ এটা ফোন কিনক। যদি আছে কোনো কথা নাই, যদি নাই আপোনালোকে এটা কিনিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে যদি টেক ৰিলেটেড ভিডিঅ' বা ব্লগিং ভিডিঅ' দিয়ে, তেতিয়াহ'লে আপোনালোকক দুটা বস্তু লাগিব। এক নম্বৰ হৈছে, যদি আপুনি টেক ৰিলেটেড ভিডিঅ' দিয়ে তেতিয়াহ'লে আপোনাক এডাল ট্ৰাইপড লাগিব। সেই ট্ৰাইপডডাল আপোনালোকে বহুত দামী কিনাৰ দৰকাৰ নাই। আপোনালোকে ফ্লিপকাৰ্ট, এমেজনত যাওক, তাত চাৰ্চ কৰক ট্ৰাইপড বুলি, তেতিয়া আপোনালোকে দেখিবলৈ পাব 300-400 টকাৰ ভিতৰত এডাল ভাল ট্ৰাইপড আপুনি পাব। যিডাল ট্ৰাইপড আপুনি ব্যৱহাৰ কৰিব পাৰে, সেই ট্ৰাইপডডাল এতিয়া মই ব্যৱহাৰ কৰি আছোঁ। চ' আপোনালোকক দেখুৱাম মই কি ট্ৰাইপড ব্যৱহাৰ কৰি আছোঁ। তো আপোনালোকে বহুত দামী ট্ৰাইপড কিনাৰ কোনো দৰকাৰ নাই, জাষ্ট আপুনি 300-400 টকাৰ ভিতৰত এডাল ট্ৰাইপড কিনক। কাৰণ আপুনি কিনিব পাৰিব যেতিয়া আপুনি ইউটিউবৰ পৰা পইচা পাব আৰম্ভ কৰিব, তেতিয়া আপুনি বহুত দামী ট্ৰাইপড কিনিব পাৰিব, বহুত দামী চেলফি ষ্টিক কিনিব পাৰিব, গিম্বল কিনিব পাৰিব। তো এতিয়া আপুনি জাষ্ট ষ্টাৰ্ট কৰিছে, তো ইমান দামী বস্তু কিনাৰ কোনো দৰকাৰ নাই। আৰু যদি আপুনি ব্লগিং ভিডিঅ' আপলোড কৰিম বুলি ভাবিছে এই চেনেলটোত, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ দামী গিম্বল, গৰিলা টাইপত এইবোৰ কিনাৰ দৰকাৰ নাই। জাষ্ট আপুনি মাৰ্কেটৰ পৰা 150-200 টকাৰ ভিতৰত এডাল চেলফি ষ্টিক কিনক। জাষ্ট চেলফি ষ্টিকডাল অলপমান ভাল হ'লে হ'ল। তাত আপোনালোকে ব্লগ কৰিব পাৰিব, আৰু ব্লগ কৰি আপোনালোকে আপলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি ভইচ ৰেকৰ্ডিংৰ বাবে আপোনালোকে মাইক কিনিব বিচাৰে, কিনিব পাৰে। মই এতিয়ালৈকে কিনা নাই, কাৰণ মোৰ মোবাইলৰ নইজ কেঞ্চেলেশ্যনে মই ভইচ ৰেকৰ্ড কৰোঁ। সেইবাবে মই কোনো ধৰণৰ লেভেল মাইক ইউজ কৰা নাই বা কালাৰ মাইক ইউজ কৰা নাই। যদি আপোনালোকে কিনিব পাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা গৈ কিনিব পাৰে। আপোনালোকে বয়া M1 কিনিব পাৰে, 800-900 টকাৰ ভিতৰত পাই যায়, ভাল এটা কোৱালিটিৰ মাইক হয়। চ' আশা কৰোঁ ভিডিঅ'টো ভাল পাব। চ' আপোনালোকক দেখুৱাম মই কি ইউজ কৰি আছোঁ বৰ্তমান। চ' ভিডিঅ'টো চাই থাকক। মই ইউজ কৰি আছোঁ ট্ৰাইপড, চাব পাৰে। এইডালৰ দাম বেছি নহয়, মাত্ৰ 300-400 টকা। আপোনালোকে ফ্লিপকাৰ্ট, এমেজনত কিনিব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা গৈ কিনিব পাৰে। এডাল ভাল হয়, কম দামৰ ভিতৰত। আপোনালোকে যদি ভিডিঅ' শ্বুট কৰিবৰ বাবে, টেক ৰিলেটেড ভিডিঅ' বা যিকোনো ধৰণৰ ভিডিঅ' শ্বুট কৰিবৰ বাবে এডাল ইউজ কৰিব পাৰে। ভাল এডাল ট্ৰাইপড হয়। ইয়াত আপোনালোকে মোবাইল মাউণ্টো পাব এইডালৰ লগতে। এইডালৰ দাম লৈছিলে মোৰ 400 টকা। চ' আপোনালোকে যদি ফ্লিপকাৰ্ট, এমেজনত ল'ব ইচ্ছা কৰে ল'ব পাৰে। তো এইডালে হৈছে সেইডাল টাইপত। চ' এইবাৰ মই দেখিছোঁ ব্লগিঙৰ কাৰণে চেলফি ষ্টিকডাল। তো চাব পাৰে, এইডাল হৈছে মোৰ চেলফি ষ্টিক। এইডালৰ দাম মাত্ৰ 150 টকা। আপোনালোকে যিকোনো বজাৰত পাই যাব। এইডাল আপোনালোকে অনলাইনতো কিনিব পাৰে। এইডালৰ দাম পৰিব আপোনাৰ অনলাইনত 200 বা 150 টকা। চ' মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাৰ পৰা গৈও কিনিব পাৰে। বহুত বস্তু কিনাৰ দৰকাৰ নাই যদি আপোনালোকে নতুনকৈ এটা ইউটিউব চেনেল খুলিব বিচাৰিছে। জাষ্ট আপোনালোকক মই ক'লোঁ এইখিনি কথা। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। যদি কিবা মোৰ পৰা অলপ হ'লে শিকিব বুজিব পাৰিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই, জয় অসম। হাঁহি মাহে খোৱা অসমীয়া, বিহুতে বলিয়া অসমীয়া, দুখ বেদনাৰে জীৱন পুৰাৰি হাঁহিব শিকিল তই এতিয়া, তই হাঁহিব নজনা।